আজিৰ দিনত পইচা থাকিলে সকলো সম্ভৱ লাগিলে তোমাৰ সেই তলৰ উপচলি পকি যায় একো বালৰ প্ৰব্লেম নাই পইচা হ'লেই হ'ল আৰু এই কথাষাৰ মিছা বুলি কোৱা কেইটাক লগ পালে মোৰ চব পঠাই দিয়ে মই সিহঁতক ক'লে দুগালত ওচৰ মাৰি পিনি মোক সঁচানে মিছা মই এতিয়া খাই দিম নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছোঁ মই নতুন এটা ভিডিঅ' লৈ আৰু তোমালোকে পোনপ্ৰথমে এটা লাইক আৰু এটা কমেণ্ট কৰি দিবা আৰু কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তেতিয়াহে মই এতিয়া ভিডিঅ'বিলাক তোমালোকে প্ৰথমতে চাবলৈ পাবা ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ शुरू करते हैं বুঢ়াই কিন্তু কেলা কম ভাল পোৱা নাই কাৰণ 80 বছৰ বয়সত কেলা 25 বছৰীয়া ডেকা লোৱা ৰঙী জীৱন কটাব পায় কথা এষাৰ আছে নহয় কিবা বোলে বুঢ়া গৰুৱে কোমলীয়া ঘাঁহ বিচাৰি ফুৰে ফলস্বৰূপ উদাহৰণ এয়াই আৰু এইজনীক চাহ কেলা বুঢ়াটোৰ লগত সেই বুকুত বুকু লগাই কেলাকে চিটটো কৰি আছে মই বুঢ়া কথা একো নকওঁ বাৰু বুঢ়া কেলা চুট মাৰণি ভাল পালোঁ বেয়া পালোঁ আমাৰ ল'ৰাবোৰ কি আৰু আমাৰ ল'ৰাবোৰ কেলা বাট এটা পালেই তাত কেলা আমি সুমিয়াবলৈ চেষ্টা কৰিমেই মোৰটো কথা কৈছোঁ समझ रहे हो ना মোৰ কেলা ভাল নহয় মই বুঢ়া কৰি চুট মাৰণি পইচাৰ কাৰণে যে কেলা কি কৰিব পাৰে মানুহবিলাকে আমাৰ ঘৰত আহিবিচোন কেলা আমাৰ ঘৰত থকা কুকুৰটো এইকেইদিনা বৰ উত্তেজনা হৈ আছে কাৰণ ভাদ মাহ আহি পোৱা নাই যে তই আহিবি তোক 10 মান দিম তই আহি পেলাই আমাৰ কুকুৰটোক অকণমান ঠাণ্ডা কৰি যাবি মোৰ কিন্তু টপি নাচাই মোৰ লোভ নাই মোৰ কেলা বেলেগ কিবা ডাঙৰ হ'লেও চলিব হৃদয়খনৰ কথা কৈছোঁ মোৰ জীৱনত বহুত ডাঙৰ ডাঙৰ দেখিছোঁ কিন্তু এইজনীৰ নিচিনা ডাঙৰ মই কেতিয়াও দেখা নাই হৃদয়খনৰ কথা কৈছোঁ দেখিছা নাই তাই হৃদয়খনত কিমান ধুনীয়া ধুনীয়া কেলা সেই ফুল পুলি ৰুই থৈছে आप कहाँ थे ज्ञानी बाबा এক যোনে বিয়া পাতিব সি জীৱনভৰ বেলেগৰ ঘৰত কাম কৰিব লগা একো প্ৰয়োজনেই নাই কাৰণ ইমান ডাঙৰ হৃদয় তাই তাতে এখন নাৰ্চাৰী সাজি বিজনেছ কৰিব পাৰিব সি লাইফ টাইম